নমস্কাৰ MND ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টো একচুয়ালি মই আপোনালোকৰ লগত কথা এটা শেয়াৰ কৰিম বুলি কৰিলো মানে এটা ইনসিডেন্ট আমাৰ লগত হ'ল যেটো আমাৰ লগত আগতে হোৱা নাছিল হয়তো কাইলৈ আপোনালোকৰ লগতো হ'ব পাৰে বা হৈ আছে আপোনালোকে নাজানিবও পাৰে যেনেদৰে আমি গম নাপালো তো মই ভাবিলো আপোনালোক সকলোকে মই জনাই দিও যাতে তেনেকুৱা ধৰণৰ যদি কিবা হয় আপোনালোকে ভৱিষ্যতে মানে হেতু চকু দিব পাৰিব আজি মানে কেইমাহ মানৰ পৰা প্ৰায় 6-7 মাহ মানৰ পৰাই নেকি আমি মানে কি কৰিছো ইলেক্ট্ৰিসিটি বৰ্ডত গৈ কিনি বিল নিদো আগতে মই গৈ তাত বিল দি থৈ আহো কিন্তু মানে কি হয় তাত গৈ লাইন পাতি থকা মানে অকমান টাইম যায় ন তো সেই কাৰণে অনলাইন পেমেন্ট আমি কৰি দিও ইজিও হয় তো সেই কাৰণে আমি পেমেন্টটো আহে তেওঁ বিলখন দি থৈ যে আমি পেমেন্ট কৰি দিও কিন্তু মানে কি হৈছে আজি 3 মাহৰ পৰা আমি গম পাইছো মানে আমাৰ বিলখিনি মানে যিমানটো আমাৰ এমাউন্ট আহিব লাগে তাতকৈ অলপ বেছিকৈ আহি আছে তো এই মাহত আকৌ কি কৰিলে বাকি যি মাহত যিমান আহিছিলে এই মাহত তাৰ ডাবল কৰি পেলাই দিলে তো এতিয়াটো অলপ ঠাণ্ডা পৰিছে তো ঠাণ্ডা পৰাৰ কাৰণে বিল মানে কমহে আহিব লাগে কাৰণ আপুনি লাইট কম ইউজ কৰে ফ্যান কম ইউজ কৰে এসি টো নচলায় তো ফ্ৰিজটো বাৰু থাকে কিন্তু হলেও মানে কম আহে ন তো কিন্তু আমি মানে ডাউট কৰিলো যে ইমান বিল কিয় আহিছে তো মানুহজনক আমি সুধিলো যে ইমান বিলটো আহিব না লাগে আমাৰটো কিমান এমাউন্ট আহে আমি জানো তো ইমান বিল এবাৰ কিয় আহিছে তেতিয়া তেওঁ ক'লে যে নহয় আপোনালোকৰ মিটাৰটো আজি 3 মাহৰ পৰা বেয়া হৈ আছে আমি কিবা এটা ধৰি বলাই বিল বনাই দিছো চাওকচোন বাৰু আপোনালোকে কিবা এটা ধৰি বিল বনাই দিছো মানে কি হয় হেতু কেনেকুৱা কথা তেওঁলোকে মানে কি কৰিছে নিজে নিজে বিল এখন বনাই আনি আমাক দি দিছে আৰু আমি পেমেন্ট কৰি আছো আমাৰ মিটাৰটো বেয়া আৰু আমি মানে কি যিমানে নহলো আমি মিডল ক্লাস মানুহ হয় ন তো আমি কি কৰো বিল বেছিকে উঠিব বা সিওৰ বাখৰ ন যে মানে লাইট বেছিকে নচলাবি ফ্যান হেখন ফ্যান অফ কৰি থছুন তাত যেতিয়া মানুহ নাই আপোনালোকেও হয়তো কৰে হেতু যে হেতু ৰুমত মানুহ নাই যেতিয়া ফ্যানখন কিয় চলাই থব লাগে হেতু ৰুমত মানুহ নাই যে লাইটটো জ্বলাই থোৱা কোনো কাৰণ নাই কাৰণ বিলটো বেছি আহিব তো আমি সকলোৱে হেতু কৰো তো তেনেকুৱা কি আমি থকাৰ পিছত যদি বিল মানে মিটাৰটো বেয়া হৈ থাকে সেই ৰিডিং লবলৈ অহা মানুহজনে আমাক আজি 3 মাহ জুৰি কিয়নো জনোৱা নাই যে আপোনালোকৰ মিটাৰটো বেয়া হেতু তেওঁ জানে কি ভাবি তেওঁ আমাক নজনা তো বেয়া মিটাৰটো তেওঁলোকে মানে নিজে নিজে বিল বনাই দি আছে আমি পেমেন্ট কৰি আছো তো সেই কাৰণে মানে কি হ'ল যেতিয়া আমি গম পালো তেওঁ নিজৰ মুখেৰে যেতিয়া ক'লে অকমান গালিও পাৰিলো বাৰু নপৰা নহয় তো নিজৰ মুখেৰে যেতিয়া ক'লে কোৱাৰ পিছত মানে আমি তেওঁলোকৰ হেল্পলাইন নম্বৰত ফোন কৰিলো তো ফোন কৰিলে তেওঁলোকে ৰেসপন্ডে নকৰে মানে তেওঁ হেবোৰ মানে তেওঁলোকৰ কাৰণে মানে কোনো কথাই নহয় মানে তেনেকুৱা কমপ্লেইনছ থাকে হেতি তেওঁলোকে ভাবে তেনেকে মই ভাবিছো দে মানে তেওঁলোকে চাগে ভাবে তেনেকুৱা কমপ্লেইনছ আহিয়ে থাকে তেনেকুৱা টাইপৰ তো এতিয়া মানে আমি উপায়ন্তৰ হৈ কিনি দৰখাস্ত দিব লাগিব মানে এপ্লিকেশন আমি দিব লাগিব ভিন্দি কলু গুটেই কথাখিনি তো তেওঁ আমাক ক'লে যে ঠিক আছে মই এপ্লিকেশনখন লিখি দিম তোমালোকে এপ্লিকেশনখন তাত সাবমিট কৰি আহিবা তো আজি মেইন পইণ্টটো হেতু আমি এপ্লিকেশন লিখিবলে মানে ভিন্দিয়া এপ্লিকেশন লিখি দিব আৰু মানে আমি এপ্লিকেশনখন আনিব যাম হেতু বাহানাতে ডিনাৰ কৰি আহিম মানে তো বাও ক'লে আমাক যে তোমালোকে একেবাৰে ডিনাৰ কৰিয়ে যাবা আৰু তো হেয়া এপ্লিকেশন লিখা কামটো তাত হৈ থাকিব মই আপোনালোকক বাই আমাৰ কাৰণে ডিনাৰত কি বনালে মই হেখিনি আপোনালোকক দেখাম আহি পাই সবকে দেখিলো সব কামত নিজৰ কামত ব্যস্ত ডিনাৰৰ ফুল অন প্ৰিপাৰেচন চলি আছে চিকেন আৰু লাউ দিছে লাউ খনাত হেৰি কৰি আছে ভাজি আছে আৰু মাছ এখানে বৰালি মাছ আৰু এখানে চাইনিজ সবজি ভেজিটেবল চাইনিজ বনাম মিক্স ভেজ চাইনিজ মিক্স ভেজ হইয়া সুলতানা হাক্কটাত ব্যস্ত তো এইফালে আমাৰ ডিনাৰ ৰেডি এয়া ফিশ কাৰী এটো লাউ দিয়া চিকেন তাৰ পিছত এইফালে তো চাইনিজ ভেজিটেবল বনাইছিলে মিক্স ভেজ চাইনিজ ৰেচিপি হয় এটো এটা তাৰ পিছত এইবোৰ আচাৰ কঁঠালৰ আচাৰ কিবা আৰু কিবা কিবি কৈছিলে মই পাহৰিয়ে গলো এটো তেতেলী আচাৰ এটো জলকীয়া পুৰা তাৰ পিছত এইফালে এইখিনি লাই শাকৰ খাৰ এনে আমাক খাৰ খোৱা অসমীয়া বুলি নকয় দেই ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব দেই আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি দিব
টিল দেন গুড নাইট, বাই বাই।